ফাইনালি গাইছ এতিয়া মানে ঘৰত আহি পালোঁ আৰু গাইছ মানে দেখা পাইছে এইখিনি আমাৰ মুৰ্গী লোকেল মুৰ্গী আৰু মানে বহুত মানুহ হৈছিল না পইচা হাৰে পোৱা পাওঁতে দিয়াচোন মই হৈছিলোঁ মই মানুহ নহওঁ মানে বহুত ইউটিউবত ভিডিঅ' চাইছে গম পাই লওঁ যে মই হেল্ল' গাইছে গুড মৰ্নিং গাইছ এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল তো এতিয়া সময় হ'ল 6টা বাজি গ'ল আৰু 6টা বজাৰ লগে লগে মই এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ বহুত দিন পিছত তো গাইছ একদম ৰাতিপুৱাই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত লৈ আহিলোঁ কাৰণটো হ'ল যোৱাকালি মানে আমাৰ ইয়াত শিৱৰাত্ৰি আগমন হৈছিল আৰু তাতে গৈ আছোঁ মানে একদম মানে যিগিলাক মানে পইচা হাৰে পোৱা পাওঁতে যাই আছোঁ মানে বহুত মানুহ হৈছিল না পইচা হাৰে পোৱা পাওঁতে যাই আছোঁ তো গাইছ মানে একটা কথা মানে মনত পৰিল মই হৈছিলোঁ মই মানুহ নহওঁ মানে বহুত ইউটিউবত ভিডিঅ' চাইছে গম পাই লওঁ যে মই হেল্ল' গাইছে তো গাইছ মোৰ লগত কোনোবাই আছে আৰু বহুত আগৰ ভিডিঅ'ত দেখা পাইছিলোঁ আৰু মন্দিৰত আহি পালোঁগৈ আৰু আমি ঘৰত এতিয়া আপোনালোকে চাই থাকিব ফাইনেলি গাইছ আমি এতিয়া আহি পালোঁ মন্দিৰত মানে এতিয়া কালি আঠমঙলা আছিল না বহুতখিনি মানে লেতেৰা হৈ গৈছে আৰু আঠমঙলাত মই মানে খুট্টা খাব অহা নাই আৰু বহুতে বোলে খুট্টা খাই পাগল সেনা হৈছে মন্দিৰ এইটো পুৰণি আছিল মন্দিৰটো এইবাৰ নতুন বনাই কিনে এনেকৈ ধুনীয়া এটা নতুন মন্দিৰ বনাইছে আৰু শিৱৰাত্ৰিৰ দিনাখন মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ মানে ভিডিঅ' বনাব পৰা নাই এই কাৰণত মানে খুট্টা খাই পেল হৈছিলোঁ এই মন্দিৰ নতুন কৰি বনাইছে আৰু শিৱ বাবা এতিয়া পুৰণি ঘৰ আছিল আৰু নতুনকৈ মডিফাই কৰি খানি ভাল কৰিছে আৰু হয়তো আগলৈ ইয়াতকৈ ভাল বনোৱাৰ চেষ্টা কৰিম আৰু এই আমাৰ মন্দিৰ কিন্তু পৰিস্থিতিখিনি বিৰাট লেতেৰা হৈ আছে এইখিনি চাফা কৰিব লাগিব তো গাইছ পইচা হাৰাই পাম নেকি চাই লওঁ ইংলেণ্ডত বহুতখিনি চাই লওঁ কিন্তু পইচা নাপাইলওঁগৈ 1 টকাও কাৰণ পইচা লেয়া নাই আহে নেকি মানুহবিলাক খুট্টা খাই পেল আছিল তথাপিও পইচা লেয়া নাই আহে মানে 1 টকা নাপাইম বেছি লৈ লওঁ খানি এতিয়া ঘৰত যাম আৰু আপোনালোকক দেখুৱাম যে মই এটা নতুনকৈ ফাৰ্ম খুলিছোঁ আৰু ফাৰ্মৰ চানাখিনি কেনেকুৱা হৈ আছে দেখুৱাম আপোনালোকক মানে সৰু পোৱালি লৈ আহিছোঁ আৰু বহুত ধুনীয়া লাগে মানে চাই আৰু কি হ'ল গাইছ আজি ৰাতিপুৱাই মই একবাৰ চাই আহিলোঁ মানে 3টা পোৱালিৰ অৱস্থা একেবাৰে বেয়া হৈছে হেঁচা খাই গৈছিল তো গাইছ এতিয়া মানে ঠিক কৰি দিলোঁ আৰু এতিয়া যাই চাওঁ এবাৰ মানে চাই থাকিব লাগে মাজে চলো ঘৰত যাওঁ এতিয়া এতিয়া মানে ঘৰত আহি পালোঁ আৰু গাইছ মানে দেখা পাইছে এইখিনি আমাৰ মুৰ্গী লোকেল মুৰ্গী আৰু সৰু দেখাই পাইছে আৰু দানা এইবিলাক পানী দানা চেচ কৰিছে আৰু এই 3-4টা মানে এই টেমাত থোৱা দেখা পাইছে না সেই 3টাৰ মানে অৱস্থা বেয়া মই জুম কৰি দেখাইছোঁ এই 3টা জুম হোৱাই নাই তো গাইছ সেই 3টাৰ অৱস্থা বেয়া আৰু বেছিভাগে ভাল আছে এটা মৰা নাই আৰু এওঁলোকৰ বয়স এতিয়া 6 দিন মান হ'ল মানে তো গাইছ নিশ্চয় দেখা পালে এতিয়া মই জাষ্ট তাত ষ্টক কৰি থৈছোঁ আৰু ফাৰ্মো হৈ আছে ফাৰ্মখন দেখুৱাম আৰু কি হ'ল মানে তাত 200টামান চানা আছে আৰু 3টা চানাৰ অৱস্থা মানে আজি ৰাতি এইকেইদিন একো হোৱা নাই মানে আজি ৰাতি মই সোনকালে শুইছিলোঁ না আৰু তাত মানে বেছিকৈ চোৱা চিতা কৰা নাছিলোঁ মানে তাত যাৰ ফলত মানে অলপমান প্ৰব্লেম হৈছে তেওঁলোকৰ মানে হেঁচা খাই আছিল তাৰ ওপৰতে হেঁচা খাই আছিল তাৰপৰা অলপ দুৰ্বল হৈছে কিন্তু মৰোৱা নাই এতিয়ালৈকে মৰা নাই আৰু হয়তো তেওঁলোকক বাচিব পাৰে তো গাইছ এতিয়া আপোনালোকক ফাৰ্মখনো দেখাই দিওঁ মানে ফাৰ্মখন এতিয়ালৈকে কমপ্লিট হোৱা নাই তথাপিও আপোনালোকক দেখাই দিওঁ এবাৰ যিখনে মোৰ ফাৰ্ম মানে চাল হৈছে বাঁহেৰে চাল দিয়া হৈছে দিছোঁ আৰু ৰুমটো ইমান ডাঙৰ নহয় সেইটো পিছলৈ বঢ়াম বুলি ভাবিছোঁ তো এইখিনিয়ে তো গাইছ ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' আপোনালোকে চাই থাকে আৰু মুৰ্গীৰ ভিডিঅ' মই আকৌ বনাম আৰু কাৰণ তেওঁলোকক ভেকচিন দিব আছে তো গাইছ আজিলৈ ইমানে লগ পাম নতুন এটা ভিডিঅ'ত